তো হাই হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। তো অন্য এটা মিনি ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকে দেখি গৈছে যে কি বস্তু, তো এইটো হ'ল আমাৰ কেমেৰাৰ ৱেৰ হয়। তো ইয়াতে আমাৰ কেমেৰা মানে ফিটিং হ'ব, ইয়াতে মানে কনষ্ট্ৰাকশ্যন কৰি আছে। তো ইয়াতে মানে কেমেৰা লগাই দিব লাগিব। তো আমি ফাইনেলি ইয়াতে দোকানত আহি গ'লোঁ। তো মানে সামগ্ৰীখিনি কিনিবলৈ। তো নাৰায়ণ এণ্টাৰপ্ৰাইজ ইয়াৰ পৰা মানে আমি কেমেৰাত লগা মেটেৰিয়েলখিনি লৈ আহিলোঁ। তো আপোনালোকে দেখি গৈছে এইটো হ'ল আমাৰ কেমেৰাটো। তো ইয়াতে টোটেল 4টা কেমেৰা থাকিব। তো বৰ্তমান আমি 2টা ইনষ্টল কৰি দিম। তো বাকী এইখিনি হ'ল আমাৰ কেমেৰাৰ কিটখিনি, এইবিলাক হ'ল আমাৰ স্ক্ৰুবিলাক। তো আমি ইয়াতে মানে 2টা বৰ্তমান লগাম, বাকী 2টা মানে পিছপিনে দি মানে পিছত লগাই দিম। তো এইখন আমাৰ ডিছপ্লে। তো ইয়াতে আপোনালোকে দেখিব পাৰিছে। তো 4টা আমাৰ বক্স আছে। এই ইয়াতে এটা লগাই দিছোঁ, আপোনালোকে দেখিব পাৰিছে। তাতে এটা আছে, সেই তাতে দেখা পাইছে না, মানে 2টাই মানে কভাৰিং কৰি থাকিব। তো এইখন হ'ল ফাইনেল শ্বট, আপোনালোকে দেখিব পাৰিছে। এইটো হ'ল মানে 4টাৰ কেপাচিটি, বৰ্তমান 2টা লগাই দিছোঁ। তো আগন্তুক আপোনালোকৰ এনেকৈ ভিডিঅ' দেখিম। তো ফ্ৰেণ্ডছ মিনি ব্লগছ, তো আজিৰ কাৰণে এইখিনিয়ে। তো ফ্ৰেণ্ডছ বাই।